हादरारि राजा लामा सेराव दखान होनाय सुबुंफोरा सांग्रां जा। हादरसा सोरखारा बावैसो साननिफ्राय सोरखारि हा आरो दैबबारि ओनसोलाव इभिक्सन खालामबोबाय थादों। नाथाय बे बाराव हादरारि राजा लामा सेराव जायखिजाया दखान होनायनि सायाव नेशनेल हाइवे अथरिटी अफ इन्डियानि फारसेनिफ्राय गोख्रों नोजोर होनायजों लोगोसे इभिक्सन खालामनाय हाबाखौ जागायजेनबाय। दिनै बरपेटा रड खाथिनि 31 नं हादरारि राजा लामानि सिमलागुरि मौतुपुरि बायदि ओनसोलाव आयेन बेरेखायै हादरारि राजा लामायाव दखान होनायफोरखौ इभिक्सन खालामो। हादरारि राजा लामा सेराव आयेन बेरेखायै बेफोरबायदि दखान होनायनि जाउनावनो थांनाय समफोराव गोबां जाब्रबथाय जाबोदों। गुबैयै मुन्नाफ आलीनि हा आरो एमए रेस्टुरेन्टनि सिमानि गेजेराव हादरारि राजा लामानिफ्राय बरा मानाससिम सोरखारि हायाव दखल खालामनायनि हेंथायै इभिक्सनखौ खालामनाय जायो होनना मिथिनो हादों। मख'नो गोनां बाथ्रादि हादरारि राजा लामानि हायाव थानाय मुन्नाफ आलीनि भारा होनाय फालांगियारि फसंथाननि गासै न'खौ सिफायनानै सिलिंखार खालामनाय जायो। गुबुन फारसेथिं खुंथायनि फारसेनिफ्राय बेफोरबायदि इभिक्सन खालामनायखौ ओनसोलनि सुबुङा गोजोननाय फोरमायो। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। প্ৰশাসনক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে তাৰ কাৰণে। নেশ্যনেল হাইৱেৰ ওচৰত হাউলিৰ পৰাই বৰপেটা ৰোডৰ চিমলাগুৰিলৈকে নেশ্যনেল হাইৱেৰ বিশেষকৈ পশ্চিম ফালে কিছুমান বংগমূলীয় ব্যক্তি, তেওঁলোকে ক'ৰ পৰা আহিছে নাজানো, হাইৰোডৰ মাটিত বেদখল কৰি প্ৰথমতে জুপুৰি আকাৰৰ ঘৰ সাজিছে। তাৰপিছত 2-4 বছৰ যোৱাৰ পিছত লাহে লাহে পকী ঘৰ বনাই তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছে। সেয়েহে আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে যিহেতু এতিয়া প্ৰশাসনে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে, প্ৰশাসনক ধন্যবাদ জনাইছোঁ। কিন্তু লগতে এইটোও বিচাৰিছোঁ যে এই উচ্ছেদ অভিযান যাতে ইয়াতে শেষ নহয়, সম্পূৰ্ণ ৰাস্তাটো যাতে তেওঁলোকে মোকলাই লয়। কাৰণ এই লাহেকৈ সৰু সৰু দোকানৰ পৰা তেওঁলোকে গজালি মেলাৰ নিচিনাকৈ এটা সময়ত তেওঁলোকে বৃহৎ বৃহৎ অট্টালিকা গঢ়িব। এই সৰু সৰু জুপুৰিবিলাকৰ ভিতৰত আমি শুনামতে, মই দেখা নাই কিন্তু শুনামতে বিভিন্ন অবৈধ কাম কাজো চলে। যিটো ব্যৱস্থা লৈছে আজি সেইটো যথেষ্ট তেওঁলোকৰ প্ৰশংসাৰ পাত্ৰ। প্ৰশাসনৰ প্ৰতি পুনৰ আহ্বান, অনুৰোধ, হাইৰোডৰ পাৰত যিমানখিনি বেদখল হৈ পেলাই ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, ভটাপাৰা অঞ্চলত এখন দেখা পাইছোঁ প্ৰতিদিনে এখন বজাৰ এখন বহে অবৈধভাৱে দখল কৰি। তাত কোনো থলুৱা মানুহ, খিলঞ্জীয়া মানুহ, তাত কোনো ব্যৱসায় নাই। গোটেইখিনি ব্যৱসায় দেখা পাইছোঁ আমি সন্দেহজনক। গতিকে তেওঁলোকে যাতে গজালি হ'ব নোৱাৰে সেই ব্যৱস্থাটো যাতে চৰকাৰ প্ৰশাসনে কৰে। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে গোটেই সমগ্ৰ অসমতে যিহেতু এই ধৰণৰ এটা বেদখলমুক্ত অসম গঢ়াৰ কাৰণে এটা তেওঁ প্ৰতিশ্ৰুতি দিছিলে আৰু তেখেতে যথেষ্ট এই ক্ষেত্ৰত পদক্ষেপো হাতত লৈছে। সেই পদক্ষেপৰে অংশ হিচাপে আমাৰ এই অঞ্চলতো যাতে এই গোটেই বেদখল উচ্ছেদ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়ে তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ।